নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতুকে আমাৰ চেনেলটো অতিকৈ নতুন হয়, সেইবাবে আপোনালোকৰ ছাপোৰ্টৰ খুবেই প্ৰয়োজন। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ জব আপডেটসমূহ পাই থাকিবৰ বাবে। বেংকত নতুনকৈ পদ মুকলি হৈছে, য'ত আপোনালোকে আবেদন কৰিব পাৰিব। 2500টা পদ ওলাইছে, আবেদন বৰ্তমানলৈকে চলি আছে। আপোনালোকে আবেদন কৰি থাকিব পাৰিব। বয়স আপোনালোকৰ 21 বছৰৰ পৰা এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। গোটেইখিনি কথা আপোনালোকে আমাৰ ভিডিঅ'টোতে গোটেইখিনি জানিব পাৰিব। আপোনালোকে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি লওক। এইটো যিহেতুকে আমাৰ নতুন চেনেল হয়, আপোনালোকৰ ছাপোৰ্টৰ খুবেই প্ৰয়োজন। আৰু নটিফিকেশ্যনটো আহিছে আপোনালোকৰ বেংক অফ বৰোদাৰ ফালৰ পৰা, য'ত আপোনালোকৰ 2500টা লোকেল বেংক অফিচাৰৰ কাৰণে চমুকৈ LBOৰ পোষ্টৰ বাবে আপোনালোকৰ ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন আউট কৰিছে, যিটোৰ বাবে আপোনালোকক আবেদন বিচাৰিছে। ইয়াৰ আবেদন বৰ্তমান আপোনালোকৰ চলি আছে। আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। মই গোটেইখিনি কথা ভিডিঅ'টোতে জনাই দিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আমিও উৎসাহ হওঁ আৰু আপোনালোকেও যাতে এনেকুৱা ধৰণৰ জব আপডেট ভিডিঅ'সমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলৰ লিংক আছে, সেইটোত আপোনালোকে জইন হৈ লওক। আৰু ইয়াত যিটো বয়সৰ সময়সীমা 21ৰ পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। বয়সটো তেওঁলোকে 1 জুলাই 2025লৈকে কাউণ্ট কৰিব। আৰু এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ ST সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। OBC সকলে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। PWD কেণ্ডিডেটসকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ আপোনালোকক এজ ৰিলেক্সেশ্যন প্ৰদান কৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে আপোনালোকে চাবলৈ যায়, এডুকেশ্যন কোৱালিফিকেশ্যনটো মিনিমাম গ্ৰেজুৱেট বিচাৰিছে। যদিহে আপোনালোকৰ প্ৰফেশ্যনেল ডিগ্ৰী যেনে ইনষ্টিটিউট অফ আপোনালোকৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট বা চাৰ্টাৰ্ড একাউণ্টেণ্ট, কষ্ট একাউণ্টিং, ইঞ্জিনিয়াৰিং, মেডিকেল তেনেকুৱা ধৰণৰ পোষ্টত যদি পাছ কৰিছে, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰে। লগতে যদি পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ মিনিমাম যদি আপোনালোকৰ 1 বছৰ আপোনালোকৰ কমাৰ্চিয়েল বেংকত আপোনালোকৰ বা ৰুৰেল বেংকত কাম কৰাৰ অভিজ্ঞতা আছে, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু লোকেল লেংগুৱেজ জনাটো আপোনালোকৰ বাধ্যতামূলক হয়। লোকেল লেংগুৱেজ জানিব লাগিব। আৰু এপ্লিকেশ্যন ফিজ যদি চাবলৈ যায়, PWBD কেণ্ডিডেটসকলে 175 টকা প্লাছ পে'মেণ্ট গেটৱে চাৰ্জ, আৰু ST ফিমেলসকলে 175 ৰুপিজ প্লাছ পে'মেণ্ট গেটৱে চাৰ্জ। আনৰিজাৰ্ভ EWS আৰু OBC যিসকল কেণ্ডিডেট থাকিলে তেওঁলোকে 850 টকা আৰু পে'মেণ্ট গেটৱে চাৰ্জ হিচাপে আপোনালোকে এপ্লিকেশ্যন ফিজটো পে' কৰিব লাগিব। আৰু ইয়াৰ আবেদন লিংক গোটেইখিনি মই আমাৰ ৱেবছাইট ভিজিট কৰিব অসমকেৰিয়াৰ.in, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম। ইয়াৰ আবেদন 4 জুলাইৰ পৰা আৰম্ভ হৈ গৈছিলে আৰু লাষ্ট ডেট আপোনালোকৰ 3 আগষ্টলৈকে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত গ'লে আপোনালোকে ইয়াত আবেদন কৰা লিংক আৰু আপোনালোকে কেনেদৰে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব পাৰিব, এডভাৰটাইজমেণ্ট ডিটেইলছ গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটতে পাই যাব। আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ যিটো চেনেল তাৰো লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব। ধন্যবাদ।